हेलो फ्रेंड्स की खबर আপোনালোকৰ আশা কৰিছো সকলোৱে ভালে আছে আৰু মইও ভালে আছো এতিয়া বাইছে ৰাতিপুৱা 7টা আৰু ৰিভান শুয়ে আছে আৰু মই আৰু তেখেতে অলপ ৰঙাচা বনালো তাকে খাবলৈ লৈছো এতিয়া আৰু আজি চাদৰ মেখেলা পিন্ধি যাম আজি আমাৰ এটা মিটিং আছে এখন সেই মিটিঙত যাব লাগিব সেই কাৰণে চাদৰ মেখেলা পিন্ধিবলৈ লৈছো তেনেকৈ মোৰ চাদৰ মেখেলা পিন্ধা নহয় আৰু সময়ও নিমিলেগে সেই কাৰণে চাই থাককচোন আজি এইযোৰ পিন্ধি যাম বুলি ভাবিছোঁ হোৱাইট পুৰা কুচটো দি থৈ দিছোঁ আৰু ব্লাউজ সেইটো আৰু ৰিভান উঠিলে গুড মৰ্ণিং বাবা গুড মৰ্ণিং বাবা গুড মৰ্ণিং ৰিভান উঠি এতিয়া মই স্কুলৰ কাৰণে ৰেডি হৈ আছোঁ মই তালৈ চোৱাই নাই জানি বুজি আৰু মোক চাই চাই হাঁহি আছে কি জান উঠিলা উঠা আনকি অহাই নাই নহয় আৰু শেষ হৈছে ৰিক্সাত আহি আছে স্কুলত পাম আৰু এতিয়া এয়া আমাৰ স্কুলৰে ছাত্ৰী এগৰাকী মেট্ৰিকত ভাল ৰিজাল্ট কৰাৰ কাৰণে তেওঁৰ মাক দেউতাকে আমাক গৈ স্কুলত মাতিলেগৈ আহিব লাগে তেওঁলোকৰ ঘৰলৈ এবাৰ ইয়াত আমি উপস্থিত হ'লোহি এতিয়া আহি চাওঁচোন কিবা হয় আপোনালোকেও থাকক আমাৰ লগত ইয়াত তেওঁলোকে এতিয়া আমাক চাহ দিছে খাবলৈ চাহ এয়া বোলো চব এতিয়া চাহ খাওঁ আহিছে ইয়ালৈ তেওঁলোকে এতিয়া আমাক ভাত দিছে খাবলৈ মই আৰু জুৰি একেলগে বহিছোঁ আৰু আমাৰ ছাৰসকল তাতেই বহিছে আমাক বেলেগকৈ দিছে খাবলৈ বেছে তুমি চব্জি বনাই তাতো আজি কিবা কিবি আছে বহুত কিবা কিবি এতে খাওঁ আমি দুটা আছিল না টিউচনৰ মানে আমি সৰু সৰু পৰা চাৰিটাই মানে অংকুৰ হৈছে ডাঙৰ খুলিব ডাঙৰ চিজনীত পাইছে ক'ত কাম কৰোঁ হাইস্কুলতে হেৰি কৰিব পৰা নাই আমাৰ ছাত্ৰীগৰাকীয়ে আশীৰ্বাদ লৈছে আজিতো আমাক মাতিছা একদিন তোমাক মাতিম আমি সেইদিনা আমাক তুমি যাব লাগিব তুমি এর পার্সেন্টেজ কিমান পালা 75 পাঁচশত ল'বা না সায়েন্সত মই স্কুলৰ পৰা আহিলোঁ অহাৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল এয়া এতিয়া 8:20 বাজিছে ৰিভান দেউতাকৰ লগতে শুই আছিল মানে কোচতে শুই আছিল মই আহি দেখোঁহি আৰু সি উঠিলে 8টামান বজাত এতিয়া তাৰ কাৰণে কিবা এটা বনাই আছোঁ এতিয়া সি খেলি আছে আৰু তাৰ কাৰণে মই ডালিয়া বনাই আছোঁ এতিয়া